আগৰ ভিডিঅ' কেইটাত আমি কুৱেশ্যন নম্বৰ 10 লৈ ডিসকাস কৰিলো। আজি আমি চাম কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11 টো হৈছে কি বিধি প্ৰয়োগ কৰি হৈছে লিখা। ইয়াত তিনটা দিয়া আছে, এই তিনিটাতে কি কি বিধি প্ৰয়োগ হৈছে আমি লিখিব লাগে। আমি আগতে বিধি কিটাৰ বিষয়ে আলোচনা কৰিছিলো, গতিকে আমি সহজতে কৰিব পাৰিম। সো আমি কুৱেশ্যন নম্বৰ 1 টো চাও। এটা কুৱেশ্যন নম্বৰ 1 টো দিয়া হৈছে -3/5 into -2/7 is equal to -2/7 into -3/5. ইয়াত কি হৈছে -3/5 ক প্ৰথমতে পূৰণ কৰা হৈছে -2/7 ৰ লগত। ঠিক আছে, এই দুটাক পূৰণ কৰা হৈছে হল। ঠিক তাৰ পাছতে এই দুটা সমান বুলি কোৱা হৈছে। সমান বুলি কোৱাৰ কাৰণে সমান চিন দিছে। আকৌ অন্য এটা প্ৰকাৰে পূৰণ কৰিছে। ইয়াত কি লিখিছে -2/7 ক আকৌ পূৰণ কৰিছে -3/5। গতিকে এই যেটো পূৰণ কৰা পদ্ধতি, সেই পূৰণ কৰোতে ইহতৰ ক্ৰমটো হলনি হৈছে। প্ৰথমতে -3/5 ৰ লগত -2/7 কৰিছিলে, নেক্সটটো কৰিছে -2/7 ৰ লগত -3/5। গতিকে ক্ৰমটো হলনি হোৱাৰ কাৰণে আমি ইয়াক কি বুলি কম? ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰা হৈছে বুলি কম আমি। ঠিক আছে, গতিকে উত্তৰটো হ'ব, ইয়াৰ উত্তৰটো আমি লিখিম, অকল বিধিটোৰ নাম লিখিলে হ'ব, কাৰণ আমি দেখিয়ে গম পাইছো ইয়াত কি বিধি প্ৰয়োগ হৈছে। ঠিক আছে, আমি লিখিম ক্ৰম বিনিময় ধৰ্ম প্ৰয়োগ হৈছে। ক্ৰম বিনিময় ধৰ্ম মানে ইয়াত দেখিছা প্ৰথমতে -3/5 ৰ লগত -2/7 টো পূৰণ কৰা হৈছে। ঠিক আছে, প্ৰথমতে এইটো আছিল, পাছত এই 2 নম্বৰ -2/7 ৰ লগত পূৰণ কৰিছে। ঠিক তাৰ পাছতে ইয়াত কি হ'ল, ইয়াৰ ক্ৰমটো হলনি হ'ল, অৰ্থাৎ -2/7 ৰ লগত -3/5 টো পূৰণ হৈছে। গতিকে আমি লিখিম এইটো ক্ৰম বিনিময় ধৰ্ম প্ৰয়োগ হৈছে। ঠিক আছে, তোমালোকে এইটো নোট কৰি ল'বা। তাৰ পাছত আমি চাম নেক্সট কুৱেশ্যন নম্বৰ 2। ওকে, এতিয়া চাম আমি কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 টো হৈছে -4/5 যোগ 0 সমান -4/5 আকৌ সমান 0 যোগ -4/5। ঠিক আছে, এতিয়া -5/4 যদি আমি 0 ৰ লগত যোগ কৰোঁ, যোগ কৰি পাওঁ আমি -5/4। ঠিক আছে, এই আকৌ 0 যদি -5/4 লগত যোগ কৰোঁ, আমি উত্তৰ একে পাম। ইয়াৰ পৰা আমি এইটোৱে বুজিছোঁ, ইয়াত যেটো দিয়া আছে। ঠিক আছে, এতিয়া আমি ইয়াত ক'ব লাগে কি, যে ইয়াত কি ব্যৱহাৰ হৈছে, কি বিধি প্ৰয়োগ হৈছে। এতিয়া এটা কথা আমি জানো যে 0 ৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে যোগফল সেই সংখ্যাটোৱে হয়। ইয়াত কি হৈছে, 0 ৰ লগত এটা পৰিমেয় সংখ্যা যোগ কৰিছোঁ, যোগ কৰাৰ ফলত আমি কি পাইছোঁ, উত্তৰ সেই পৰিমেয় সংখ্যাটোৱে পাইছোঁ। 5/4 লগত -5/4 লগত 0 যোগ কৰিছোঁ, যোগ কৰাৰ ফলত আমি কি পাইছোঁ, -5/4। ঠিক একেধৰণে আকৌ কি কৰিছোঁ, এই 0 ৰ লগত ইয়াত 5/4 টো যোগ কৰি দেখুৱাইছে, যোগ কৰাৰ ফলত কি পালোঁ আমি একে -5/4। অৰ্থাৎ আমি কি ক'ব পাৰোঁ, 0ক যোগৰ ক্ষেত্ৰৰ অভেদ বুলি ক'ব পাৰোঁ। অভেদ মানে যোগৰ যোগ 0 ৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে সেই পৰিমেয় সংখ্যাটোৱে হ'ব। গতিকে আমি কি ক'ম, 0ক যোগৰ ক্ষেত্ৰত অভেদ, অৰ্থাৎ 0 হ'ল যোগাত্মক অভেদ। ঠিক আছে, গতিকে ইয়াত কি বিধি ব্যৱহাৰ হৈছে, যোগাত্মক অভেদ। যোগাত্মক অভেদ। ঠিক আছে, সিম্পল। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে, আমি চাব লাগে ইয়াত কি ধৰ্ম ব্যৱহাৰ হৈছে। ইয়াত দিয়া আছে তোমালোকৰ 9/2 পূৰণ 1 সমান 1 পূৰণ 9/2। আৰু এই দুইটাই যদি পূৰণ কৰোঁ, আমি পূৰণ কৰাৰ ফলত পূৰণফলটো একে পাম, 9/2 পাম। ঠিক আছে, এতিয়া 1ৰ লগত যিকোনো পৰিমেয় সংখ্যা তুমি যেনেধৰণেই পূৰণ কৰা, উত্তৰ আমি সেই পৰিমেয় সংখ্যাটোৱে পাম।
ঠিক আছে যেনেকৈ আমি 9 ভাগৰ 2 লগত 1 এটা পূৰণ কৰিছোঁ উত্তৰ পাইছোঁ আমি 9 ভাগৰ 2 আকৌ 1ৰ লগত 9 ভাগৰ 2 পূৰণ কৰিছোঁ আমি পূৰণ ফল পাইছোঁ 9 ভাগৰ 2 অৰ্থাৎ 1ৰ লগত যিকোনো পৰিমেয় সংখ্যা পূৰণ কৰিলে আমি উত্তৰ সেই পৰিমেয় সংখ্যাটোৱে পাম সেইকাৰণে আমি ক'ব পাৰোঁ যে একক পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ ঠিক আছে 1 হৈছে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ ঠিক আছে যেহেতু ইয়াত 1ৰ লগত পৰিমেয় সংখ্যাটো পূৰণ কৰা হৈছে আৰু পূৰণ কৰাৰ ফলত উত্তৰ ফল আমি সেই একেটা পৰিমেয় সংখ্যাই পাইছোঁ গতিকে আমি কি লিখিম ইয়াত যিটো ধৰ্ম ব্যৱহাৰ হৈছে সেই ধৰ্মটো হ'ব গুণাত্মক অভেদ গুণাত্মক অভেদ ঠিক আছে এই তিনিটা তোমালোকে নোট কৰি ল'বা তাৰ পাছত আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম কুৱেশ্যন নম্বৰ 12 এটা কুৱেশ্যন নম্বৰ 12 টো চাওঁ আমি কুৱেশ্যন নম্বৰ 12ত দিয়া হৈছে যে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা ইয়াত তোমালোকৰ মান নিৰ্ণয় কৰিবলৈ দিয়া হৈছে আৰু সেই মান নিৰ্ণয়বোৰ আমি বিধিবোৰ ব্যৱহাৰ কৰি কৰিব লাগে বিধি অৰ্থাৎ যিবোৰ বিধিৰ বিষয়ে আমি পঢ়িছোঁ ইতিমধ্যে পঢ়ি আহিলোঁ সেই বিধিবোৰ ব্যৱহাৰ কৰি আমি কৰিব লাগে ঠিক আছে সো কুৱেশ্যন নম্বৰ 1 টো চাওঁ আমি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1 টো হৈছে যে 7 ভাগৰ 6 যোগ 5 ভাগৰ 2 যোগ 7 ভাগৰ 2 যোগ 5 ভাগৰ 1 ঠিক আছে আমি লিখি লওঁ সলিউশন 5 ভাগৰ 2 যোগ 7 ভাগৰ 2 যোগ 5 ভাগৰ 1 ঠিক আছে এতিয়া আমি কি কৰিম ইয়াত দেখিছোঁ যে হৰবোৰ বেলেগ বেলেগ 7 5 7 5 যদি আমি এটা কাম কৰোঁ একে হৰৰ সংখ্যাবোৰ যদি ওচৰ চপাই আনো তেতিয়া আমাৰ কৰিবলৈ সহজ হ'ব ঠিক আছে সো ইয়াত হৰ হৈছে 7 ইয়াত হৰ হৈছে 7 গতিকে দুইটা আমি একেলগ কৰিব পাৰোঁ ওচৰ চপাই আনিব পাৰোঁ ঠিক আছে কি কৰিম বেলেগ এনেকেও কৰিব পাৰি কিন্তু আমি যেহেতু বিধি প্ৰয়োগ কৰি কৰিব কৈছে গতিকে আমি বিধি প্ৰয়োগ কৰি কৰিম ঠিক আছে প্লাস 7 হৈ গ'ল ইয়াক আমি এটা ব্ৰেকেটৰ ভিতৰত বন্ধ কৰিম আকৌ থাকিলে এইটো 5 ভাগৰ 2 যোগ 5 ভাগৰ 1 ঠিক আছে এতিয়া কি বিধি ব্যৱহাৰ হৈছে ইয়াত লিখিম আমি প্ৰথমতে কৰি লওঁ ইয়াত 7 7 দুটা আছে গতিকে লসাগু হ'ব 7 ঠিক আছে এতিয়া 7ৰে 7ক এবাৰ যায় 1 1 6 গুণ একেৰে 6 পূৰণ কৰিলে 6 হ'ব ঠিক তেনেকৈ 7 গুণ 7 1 2 গুণ 2 এইবোৰ জানাই সহজ তাৰ পাছত হ'ব ইয়াতো ঠিক তেনেদৰে লসাগু হ'ব 5 5ৰে 5ক এবাৰ 1 2 গুণ 2 আকৌ 5ৰে 5ক এবাৰ যাব আকৌ 1 গুণ 1 ঠিক আছে ওপৰত থাকিলে 8 6 2 8 তলত 7 2 1 3 ইয়াত থাকিলে 5 এতিয়া দুইটা হৈছে মৌলিক সংখ্যাৰ লসাগু আমি উলিয়াবলৈ বিশেষ চিন্তা কৰিব নালাগে দুইটা সংখ্যা আমি পূৰণ কৰি দিলেই হ'ল পূৰণ কৰিলে কিমান পাম 7 5 গুণ 35 ঠিক আছে এতিয়া 7ৰে 35ক যাব 5 বাৰ আকৌ 5ৰে 8ক পূৰণ কৰিলে আমি পাম 40 ঠিক তেনেকৈ 5ৰে 35ক যাব 7 বাৰ 7ৰে 3ক পূৰণ কৰিলে আমি পাম 21 ঠিক আছে গতিকে আমি উত্তৰটো পালোঁ 40 আৰু 21 যোগ কৰি আমি পাম 40 আৰু 21 যোগ কৰি আমি পাম 61 ঠিক আছে আৰু তলত আছে 35 ওকে সো আমি এনেদৰে মান নিৰ্ণয় কৰিব পাৰোঁ এতিয়া চাওঁ আমি কি বিধি প্ৰয়োগ হৈছে আমি এটা বিধিৰ বিষয়ে পঢ়িছিলোঁ সহযোগ বিধি আৰু এইটো চাব পৰা তোমালোকে সহযোগ বিধিৰ লগত প্ৰায় নহয় সহযোগ বিধিৰ লগত মিলিছে মানে প্ৰায় শব্দটো ক'লে ভুল হ'ব সহযোগ বিধিৰ লগত মিলিছে ঠিক আছে এতিয়া সহযোগ বিধিটো কি আছিল a + b + c ঠিক আছে এনেধৰণৰ আছিল সহযোগ বিধিটো তোমালোকক চাবা কিতাপত আছে গতিকে এই বিধিটো হৈছে সহযোগ বিধিৰ লগত মিলিছে ঠিক আছে ইয়াক আমি পেকেটৰ ভিতৰত যেনেকৈ ভৰালোঁ ঠিক আছে ইয়াক আমি এনেকৈও লিখিব পাৰোঁ + b + c ইয়াত যেনেকৈ আছিল
তাৰপাছত আমি এই গোটেইকেইটা এনেধৰণে লিখিলোঁ গতিকে ইয়াত ব্যৱহাৰ হৈছে আমাৰ সহযোগ বিধি ঠিক আছে সো তোমালোকে এইটো নোট কৰি ল'বা এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 হৈছে 670 into 7/11 plus 670 into 1/3 okay এতিয়া ইয়াত আমি কি বিধি ব্যৱহাৰ কৰিব পাৰো এটা সহযোগ বিধি বিতৰণ বিধি কি বিধি হ'ব তো আমি চাব লাগে এতিয়া এটা বিধি আমি পাইছিলো সেই বিধিটো হৈছিল কি a পূৰণ b + c ঠিক আছে হেতুক আমি কি কৰিব পাৰো a টোৰে দুইটাকে পূৰণ কৰিব পাৰো অৰ্থাৎ পূৰণ হৈ আছে এতিয়া a ৰে আমি প্ৰথমে b পূৰণ কৰিম কি হ'ব a * b প্লাস a ৰে c পূৰণ কৰিম আমি কি পাম a * c ঠিক আছে পামনে আৰু এই বিধিটো কোৱা হয় বিতৰণ বিধি এই বিধিটো কোৱা হয় বিতৰণ বিধি ঠিক আছে এতিয়া এই দুটা কম্পেয়াৰ কৰি চাব পাৰা তোমালোকে ইয়াত আছে 670 পূৰণ 11/7 যোগ 670 পূৰণ 3/1 ঠিক আছে এতিয়া ইয়াত যদি 670 টোক আমি a বুলি ধৰো তেনেহলে কি হৈছে a * b 11/7 b প্লাস আকৌ a * c 3/1 ঠিক আছে গতিকে এইটো ধৰণৰ হৈ আছে ইয়াক আমি কি কৰিব পাৰো এইটো ৰূপত লৈ যাব পাৰো কেনেকৈ নিম এটা এই 67 দুইটাতে 670 আছে দুইটাতে 670 থকাৰ কাৰণে আমি কি কৰিব পাৰো প্ৰথমতে আমি লিখি লওঁ 670 পূৰণ যোগ আকৌ 670 পূৰণ 3/1 ঠিক আছে এতিয়া আমি কি কৰিম এই 670 দুইটাতে আছে গতিকে এটো আমি কমন ল'ব পাৰো কমন লোৱা বুলি কয় দুইটাতে থকাৰ কাৰণে আমি যিকোনো এটা ল'ব পাৰো অৰ্থাৎ একেটা সংখ্যা আমি উলিয়াই আনিব পাৰো তাকে আমি কমন লোৱা বুলি কওঁ 670 টো আমি যেটা কমন লম কমন লোৱাৰ ফলত কি হ'ব ইয়াত থাকি যাব 670 যেটো উলিয়াই আনিলো থাকি যাব ইয়াত 11/7 যোগ চিনটো থাকিব ইয়াতে আকৌ এটা 670 আছিল তাকো আমি উলিয়াই আনিছো অৰ্থাৎ ইয়াত থাকি যাব 3/1 ঠিক আছে এতিয়া এটো 670 হল ইয়াত দুইটা মৌলিক সংখ্যা 11 আৰু 3 দুইটা মৌলিক সংখ্যা দুইটাই মৌলিক সংখ্যা হোৱাৰ ফলত তাৰ আমি লসাগু উলিয়াব লগা হলে সেই লসাগুটো আমি কি কৰিম দুইটা মৌলিক সংখ্যা পূৰণ কৰি দিম গতিকে 3×33 আৰু ওপৰত কি পাম 11 ৰে 33 কৰিলে 3 বাৰ যায় 3×7 = 21 আকৌ 3 ৰে যদি 33 হৰণ কৰি চাও 11 বাৰ যাব সেই 11 ক 1 ৰে পূৰণ কৰিলে কি হ'ব 11 ঠিক আছে এতিয়া 670 পূৰণ তলত 33 ওপৰত 21 আৰু 11 যোগ কৰিলে আমি পাওঁ 32 ঠিক আছে এতিয়া আমি ব্ৰেকেটটো আঁতৰাই দিব পাৰো ব্ৰেকেটটোৰ কোনো কাম নাই 670 পূৰণ 32 এইটো লাইন নিলিখিলেও হয় তথাপি লিখি দিছো এটা ওপৰত 670 আৰু 32 টো পূৰণ হৈছে সো 670 আৰু 32 টো আমি পূৰণ কৰি দিম ওপৰৰ দুইটা 033 ৰে আমি দুইটাকে হৰণ কৰিব নোৱাৰো ঠিক আছে গতিকে 670 767 পূৰণ 32 এটা পূৰণ কৰি পাম 2 7 গুণ 14 4 উকলা 1 2 6 গুণ 12 1 13 3 7 গুণ 21 1 থাকিল 2 18 19 20 তে কি হ'ব 4 4 1 2 তা ওপৰত পালো আমি 2 1 4 4 তলত পালো আমি 33 ঠিক আছে উত্তৰ হল এইটো ক্লিয়াৰ আৰু এই উত্তৰটো পাওঁতে আমি কি বিধি ব্যৱহাৰ কৰিছিলো বিতৰণ বিধি ঠিক আছে এই দুটা তোমালোকে তুলনা কৰি চালে ধুনীয়াকৈ বুজি পাবা এটো ধুনীয়াকৈ তোমালোকে ভিডিওটো পজ কৰিবা পজ কৰি নোট কৰি লবা ওকে এটা আমি চাও কোৱেশ্চন নম্বৰ
3 কুৱেশ্যন নম্বৰ 3 টো আছে 5 ভাগৰ 7 পূৰণ 8 ভাগৰ -3 মাইনাছ থকাৰ কাৰণে ব্ৰেকেট এটা দিয়া হৈছে ঠিক আছে যোগ 4 ভাগৰ 3 পূৰণ 5 ভাগৰ 7 ঠিক আছে ইয়াক আমি এনেধৰণে লিখি ল'ব পাৰোঁ যেহেতু এটা ব্ৰেকেট আছে গতিকে আমি ইয়াক এনেধৰণে লিখি ল'ব পাৰোঁ ঠিক আছে এতিয়া আমি ইয়াত ভালদৰে মন কৰিলে দেখিম যে দুইটাতে কি আছে 5 ভাগৰ 7 ইয়াতো 5 ভাগৰ 7 আছে ইয়াতো 5 ভাগৰ 7 আছে গতিকে 5 ভাগৰ 7টোক আমি কমন ল'ব পাৰোঁ আগৰটোত যেনেকৈ কৰিছিলোঁ তেনেকৈ গতিকে 5 ভাগৰ 7টো কমন লোৱাৰ ফলত ইয়াত থাকিব তোমালোকৰ -3/8 যোগ চিনটো ইয়াত থাকিব 3/4 সৰি এইটো ব্ৰেকেট দিবা এতিয়া ভালদৰে মন কৰিলে তোমালোকে দেখিবা যে ইয়াতো বিতৰণ বিধি ব্যৱহাৰ হৈছে ঠিক আছে ইয়াতো বিতৰণ বিধি ব্যৱহাৰ হৈছে আগৰটো ধৰণে একে গতিকে আমি এতিয়া কি কৰিম ইয়াত এটা পূৰণ চিন থাকিব ইহত দুইটা লসাগু উলিয়াম এতিয়া এই দুটা লসাগু উলিয়াই আমি পাম লসাগু 8 কৰি চাবা তোমালোকে লসাগু 8 এতিয়া 8ৰে 8ক এবাৰে যায় আৰু একেৰে যদি 3ক পূৰণ কৰোঁ আমি কি পাম -3 যোগ 4ৰে 8ক দুবাৰ 2 3 গুণ 6 ঠিক আছে এতিয়া পাম ইয়াত 5 ভাগৰ 7 পূৰণ 8 -3 আৰু যোগ 6 কি হ'ব যোগ 3 ঠিক আছে এটা যেহেতু দুইটা পূৰণ হৈ আছে ওপৰৰ দুইটা আমি পূৰণ কৰি দিম 3 7 গুণ 21 8 5 গুণ 40 ঠিক আছে সো তোমালোকে এইটো ভিডিঅ'টো ধুনীয়াকৈ পজ কৰি লিখি ল'বা আৰু ইয়াত যেটো বিধি ব্যৱহাৰ হৈছে বিধিটো হৈছে বিতৰণ বিধি ওকে এতিয়া কোৱেশ্চন নম্বৰ 3 লৈকে আমি কৰিলো কোৱেশ্চন নম্বৰ 11 টো আজি হ'ল আৰু কোৱেশ্চন নম্বৰ 12 ৰ 1 2 3 কৰিলো তোমালোকে কোৱেশ্চন নম্বৰ 4 টো কৰিবলৈ চেষ্টা কৰিবা আৰু কৰি দেখুৱাবা কোৱেশ্চন নম্বৰ 4 টো হৈছে -5/9 কিতাপত আছে তোমালোকৰ তথাপি মই লিখি দিছো ইয়াত কি বিধি ব্যৱহাৰ হৈছে আৰু ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিবা ঠিক আছে ওকে থ্যাংক ইউ